वेलकम टू ट्री हाउस। आमी एतिया डिमाकुसी पार्कर ट्री हाउसत गई आसो। एया चाওক ट्री हाउसर बॉर्डर। आमी एतिया ट्री हाउसत गई आसो और 1 किलोमीटर मान যাব লাগিব। एया आহি আহি আমি প্ৰায় ট্রি হাউসে পালো। एया आमी आহি আহি এবার রিয়েল বাস্তব ট্রি হাউসে পালো। এয়া আমার সাদেকৰ ঘৰত গাড়ী ৰখাইছে। আমি ইয়াতে গাড়ী ৰখিম। ইয়াতে আমার টিকেট বুক কৰিব লাগিব। আমার ইয়াত টিকেট কটা হয় 20 টকাকৈ পার। এইটো ৰেষ্টুৰেণ্ট চাওক। আপোনালোকে ইয়াত আহিলে ৰেষ্টুৰেণ্ট বহুত ধৰণৰ খাব পাৰিব। এই হৰ্চেৰে আপুনি ইয়াত ঘূৰিব পাৰিব। আৰু আপোনালোকক এটা খাট্টা বস্তু দেখাই আছোঁ। চাওক গছৰ ওপৰত ঘৰ। এইটো কেতিয়াও চাইছেনে নাই আমি নাজানো। এইটো এতিয়া চাওক কিমান ধুনীয়া। এই আৰু এটা চাওক। আপোনালোকে যদি ইয়াত আহে আপোনালোকৰ যাবলৈ মন নাযাব, কিয়নো এই ঘৰখন দেখাত একেবাৰে অদ্ভুত বুলি লাগিছে। কিয়নো গছৰ ওপৰত ঘৰ, এইটো আচৰিত কথা বুলি ভাবিব পাৰোঁ। গছৰ ওপৰত কেনেকৈ ঘৰটো বনালো নাজানো। এতিয়া আমি ঘৰটোত উঠিম, খাই আহিম, কেনেকুৱা লাগে ইণ্টাৰেষ্টিং কৰি আহিম। এই আমাৰ হাফিজৰে উঠি আছে। চাব খুব ধুনীয়া, বহুত ভাল লাগে। এয়া আপুনি ঘোঁৰাৰ এই আমাৰ গ্ৰুপত ফটো উঠি আছে। আপুনি ঘোঁৰাত উঠি ফুৰিবলৈ এয়া ইয়াত আহি ঘোঁৰাত উঠি ফুৰিব পাৰিব। এই অদ্ভুত ঘৰখলা আপোনালোকক চালে বহুত ভাল লাগে। কিয়নো এইটো গছৰ ওপৰত, আমি এতিয়া গছৰ ওপৰত উঠি আছোঁ। এই ঘৰত গৈ আছোঁ, আপোনালোকে মোৰ লগত থাকক। এই যে এয়াই হৈছে ঘৰ, ইয়াত থাকে মানুহ চাই আছে। আমি আপোনালোকক ইয়াৰ পৰা দেখাই আছোঁ। মই কিন্তু এতিয়া গছৰ ওপৰত আছোঁ। গছৰ ওপৰত যি ঘৰটো, সেই ঘৰৰ ওপৰত আছোঁ। ট্রি হাউসৰ পৰা বাহিৰত আমি থাকোঁ। বাহিৰত এয়া চাইছেনে? এয়া আপোনালোকৰ যদি মোবাইল চুইচ অফ হয় তেনেহ'লে ইয়াত চাৰ্জ কৰিব পাৰিব। হ'ব এতিয়া আমি নামি আছোঁ বাৰু। এয়া হৈছে ট্ৰি গছ। এতিয়া আমাৰ লগত আছে হানিফ। তেওঁ এতিয়া এই গছৰ পৰা নামি আহিব। আপোনালোকে চাওক। আমি এইটো বহুত ভাল লাগিছে আমাৰ ট্ৰি হাউচত এৰাতি থাকিবলৈ গ'লে মিনিমাম 3000 পৰা 4000 দিব লাগিব। এয়া আপোনালোকে ইয়াত একেবাৰে খোৱালৈকে খোৱা বোৱা কৰি একেবাৰে থাকিবলৈ পাব। ইয়াত এইটো থকাৰ কাৰণে বাথৰুমৰ এই পাইপ চাওক, বাথৰুমৰ পাইপ সকলো আছে।